আজি আজি আকৌ মোৰ স্কুলীয়া জীৱনৰ দুটা ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ঘটনা এটা শুনিবলৈ হয়তো হাঁহি উঠা যেন লাগিব, কিন্তু এই দুটা ঘটনাই মোক জীৱনৰ এটা বৰ ডাঙৰ শিক্ষা দিছিল। এই ঘটনাটো মই তেতিয়া ক্লাছ 8ত পঢ়ি থকা সময়ত, তেতিয়া ছমাহিলী পৰীক্ষা শেষ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ অৰ্থাৎ আমাক বহীবোৰ ঘূৰাই দিয়াৰ এটা ব্যৱস্থা আছিল বা নিয়ম এটা আছিল। আমাৰ সমাজ বিজ্ঞান অৰ্থাৎ সমাজ অধ্যয়ন পঢ়ুৱাইছিল আমাৰ স্বৰ্গীয় অন্নচৰণ ডেকা ছাৰে। তেখেত আজি আমাৰ মাজত নাই। এই সুযোগতে মই তেখেতৰ আত্মাই শান্তিত বাস কৰক, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতৰ পৰা পোৱা জ্ঞানৰ বাবে আমি আজি জীৱনটো অলপ হ'লেও বুজিব শিকিছোঁ। এদিন ছাৰে পৰীক্ষাৰ বহীবোৰ আলোচনা কৰিবলৈ আনিলে আৰু টেবুলত জমা কৰি থ'লে। তেতিয়া ছাৰে দুজন ছাত্ৰৰ বহী উলিয়াই তেওঁলোকক মাতিলে। প্ৰথমজনৰ বহীখন লৈ ছাৰে ক'লে, এইফালে আহ আৰু তই ইয়াত কি লিখিছ পঢ়ি শুনাচোন। ল'ৰাজনে পঢ়িবলৈ আৰম্ভ কৰিলে। প্ৰথম বাক্যটো আছিল আছিল ৰজা শুদ্ধোধন। এইটো শুনাৰ লগে লগে আমাৰ গোটেই ক্লাছত হাঁহিৰ ৰোল উঠিল। কি আছিল ৰজা শুদ্ধোধন? ছাৰেও আচৰিত, আছিল ৰজা শুদ্ধোধন, এইটো কি লিখিছ? ছাৰে সুধিলে। আচলতে ল'ৰাজন পঢ়া শুনাত অলপ দুৰ্বল আছিল। মানে ক্লাছত আহে যদি ঢিঙিতালি কৰি ফুৰিছিল। পৰীক্ষাৰ আগদিনা আমাৰ লগৰে কোনোবা এজন বন্ধুলে ধেমালিতে তাক কৈ দিলে, যদি নকল কৰ বা নকল কৰিবলগীয়া হ'লে কিতাপৰ পৰা হুবহু নিলিখিবি। কিতাপৰ এটা বাক্যৰ পৰা অলপ আৰু আন এটা বাক্যৰ পৰা অলপ লৈ লিখিবি, তেতিয়া কোনেও নকল কৰা বুলি ধৰিব নোৱাৰিব। ল'ৰাজনে সেই কথাটো সঁচা বুলি ভাবি পৰীক্ষাৰ সময়ত কিতাপৰ বাক্যবোৰ কাটি কুটি নিজৰ বনাবলৈ গ'ল। আৰু তাৰ ফলত কি হ'ল, মূল কথাটো বুজি নোপোৱাৰ ফলতে কি হ'ল, এটা বাক্যৰ পিছৰ অংশ এটা আৰু আন এটা বাক্যৰ আগৰ অংশ এটা জোৰা লগাই দিলে। আৰু ওলাল তাৰ ফলত ৰিজাল্ট কি ওলাল? আছিল ৰজা শুদ্ধোধন, অৰ্থাৎ আগৰ বাক্যটোৰ শেষৰ শব্দটো আৰু পিছৰ বাক্যটোৰ প্ৰথম শব্দ দুটা। আমি সকলোৱে হাঁহিলোঁ। কিন্তু ঘটনাটো তাতেই শেষ নহ'ল। ছাৰে আন এজন ছাত্ৰৰ বহী উলিয়ালে আৰু ওচৰলৈ মাতিলে। তেওঁকো ওচৰলৈ মাতি ক'লে, আমাৰ অন্নচৰণ ডেকা ছাৰে, বৰ্তমান পৃথিৱীত তেখেত নাই, তই ইয়াক কি লিখিছ পঢ়ি শুনাচোন। ল'ৰাজনে পঢ়িবলৈ অলপমান সংকোচ বোধ কৰিলে। ছাৰে ক'লে যে ভয় নকৰিবি, তই নিজে কি লিখিছ সেইটোহে পঢ়, তই যি লিখিছ তাকে পঢ়। ল'ৰাজনে নপঢ়ে। কিয় নপঢ়ে আমি বুজা নাই। ছাৰে আকৌ ক'লে, এটা চকুৰে নেদেখা লোকক কি বুলি কোৱা হয়, ইয়াত তই কি লিখিছ সেইটো পঢ়। ল'ৰাজনে তেতিয়াও নপঢ়ে। শেষত ছাৰে অলপ কঠোৰকৈ ধমক দি ক'লে, ডাঙৰকৈ পঢ় নহ'লে পিটন খাবি। ল'ৰাজনে বহীখন চাই পঢ়িলে। কি পঢ়িলে? এটা চকুৰে নেদেখা লোক এক বেটেৰীয়া। এইবাৰ আকৌ একেই গোটেই ক্লাছটোতে হাঁহিৰ ৰোল উঠিল। গোটেই ক্লাছতে মানে একদম হুৰহুৰে হাঁহিবলৈ ধৰিলে। ল'ৰাজনে তেতিয়া একেবাৰে নিৰ্দোষভাৱে ক'লে, যেন তাৰ ভুলেই হোৱা নাই এইটো লিখা, ছাৰ আপুনি কৈছে কাৰণে মই লিখিছোঁ। কথাটো শুনি আমাৰো অকণমান ভাবিব লগা হ'ল। আচলতে কথাটো এনেকুৱা আছিল, এদিন পৰীক্ষাৰ সময়ত ছাৰে আমাৰ ক্লাছলৈ সোমাই আহি ধেমালিতে সুধিছিল, পঢ়িছানে তোমালোকে? পৰীক্ষা আহি পালে ভালকৈ পঢ়া শুনা কৰি থাকিবি। বহুতেই কৈছিল পঢ়িছোঁ, কোনোবাই কৈছিল ছাৰ অলপ অলপ পঢ়িছোঁ। ছাৰে তেতিয়া ধেমালিতে আমাক ক'লে যে এটা চকুৰে নেদেখা মানুহক আমি গাঁৱত কি বুলি কওঁ? তহঁতে গম পোৱা নে কি বুলি কওঁ? আমি এক বেটেৰীয়া বুলি কওঁ। ছাৰে সেইটো কোনো শুদ্ধ উত্তৰ হিচাপে শিকোৱা নাছিল, কেৱল ধেমালিতে কৈছিল। তাৰপিছত আকৌ ছাৰে কৈছিল যে আমি এক বেটেৰীয়া বুলি কওঁ যদিও, কিন্তু এটা চকুৰে নেদেখা লোকক আমি কণা বুলি কওঁ। গতিকে পৰীক্ষাত যদি আহে এটা শব্দত প্ৰকাশ কৰা এটা চকুৰে নেদেখা লোক, তেতিয়া কণাই লিখিবি। এক বেটেৰীয়া বুলি আমি গাঁৱৰ মানুহে কওঁ। আৰু সেই কথাটো শুনিয়েই তেওঁ পৰীক্ষাৰ উত্তৰত লিখি দিলে, এটা চকুৰে নেদেখা লোক এক বেটেৰীয়া। সেইদিনা আমি বহুত হাঁহিছিলোঁ। কিন্তু আজিৰ দিনত সেই ঘটনাবোৰ মনত পৰিলে মোৰ হাঁহি অহাৰ লগতে এটা ডাঙৰ কথা মনলৈ আহে। সেইটো হ'ল, আমি কোনো কথা কেৱল শুনিলেই বিশ্বাস কৰি ল'ব নালাগে।
কি অৰ্থত কৈছে, কি পৰিৱেশত কৈছে, কাৰ ওচৰত কৈছে, সেইটো আমি চিন্তা কৰিব লাগিব। আমি যিটো পঢ়োঁ সেইটো নিজে বুজিব লাগে। আমি যিটো শুনো সেইটো সঁচা নে ভুল সেইটো আমি ভাবিব লাগে, আমি সেইটো চিন্তা কৰি উলিয়াব লাগে। আৰু আমি যিটো কথা আমি আন এজনক ক'ম বা লিখিম বা এই কথাটোৰ অৰ্থ আমি নিজে বুজি লৈহে কোৱা উচিত। কাৰণ মুখস্থ কৰি কোৱা জ্ঞান আৰু বুজি পোৱা জ্ঞান একে নহয়। আজিৰ সমাজতো আমি কেতিয়াবা এনেকুৱা মানুহ দেখোঁ যিসকলে বহু ডিগ্ৰী লাভ কৰিছে, কিন্তু কোনো এটা সাধাৰণ প্ৰশ্নৰ উত্তৰ নিজৰ ভাষাত বুজাই ক'বলৈ অসুবিধা পায়। মই নিজে এনেকুৱা বহু ঘটনা দেখিছোঁ। এবাৰ মানে মই এখন বিদ্যালয়ৰ লগত জড়িত, গতিকে এটা ইণ্টাৰভিউ আহিছিল। তেওঁ ফিজিক্স নহয়, বোটানীত MSc কৰিছিল। কথা পাতিতে একেবাৰে সাধাৰণ প্ৰশ্ন এটা সুধিছিলোঁ আমি, যে যদি এখন মুকলি ঠাইত যদি এখন তক্তা বা পাত এখন যদি ঘাঁহৰ ওপৰত যদি বহুদিন যদি ধৰি লওক 10-15 দিন থোৱা থাকে, তেতিয়া ঘাঁহৰ ৰংটো সেউজীয়াৰ পৰা বগা হৈ যায় কিয়? কিন্তু সেইটোৰ উত্তৰ সাধাৰণভাৱে দিয়া নাই। এইটো এটা সাধাৰণ বিজ্ঞানৰ কথা, কিন্তু নিজৰ ভাষাত কথাটো বুজাই ক'ব নোৱাৰিলে। তেতিয়া মোৰ মনলৈ সেই স্কুলৰ ঘটনাটো আহিছিল যে এনেকুৱা কথা এটা আমি পঢ়ি শুনি মুখস্থ কৰিলেই নহ'ব, আমি তাক বুজিব লাগিব। ডিগ্ৰী থাকিলে জ্ঞান সম্পূৰ্ণ নহয়, জ্ঞান তেতিয়াহে আমাৰ হয় যেতিয়া আমি সেই কথাটো বুজোঁ। সেইবাবে মই আজিও চেষ্টা কৰোঁ, মই যিটো পঢ়োঁ, যিটো শুনো, যিটো দেখোঁ সেইটো বুজিবলৈ চেষ্টা কৰোঁ। মই যিটো শুনো সেইটো ভাবিবলৈ, যিটো পঢ়োঁ বুজিবলৈ, যিটো আনক কওঁ সেইটো নিজৰ বুজাৰ পিছতহে ক'বলৈ চেষ্টা কৰোঁ। কাৰণ কোনোবাই ক'লে বুলিয়ে সেই কথাটো যদি পুনৰাই মই কৈ দিওঁ সেইটো জ্ঞান নহয়, সেইটো এটা আমি কি বুলি ক'ম, এই যে মিডিয়েটৰ আৰু কোনোবাই ক'লে আমি তাক ট্ৰেন্সফাৰ কৰি দিলোঁ মাত্ৰ। নিজে বুজি নিজৰ মনেৰে অনুভৱ কৰি নিজৰ ভাষাৰে প্ৰকাশ কৰিব পৰাটোহে আচল শিক্ষা। সেইদিনা আমি ক্লাছত ৰজা আছিল শুদ্ধোধন আৰু এক বেটেৰীয়াক লৈ বহুত হাঁহিছিলোঁ। কিন্তু আজিও সেই দুটা বাক্যই মোক এটা কথা মনত পেলাই দিয়ে। কথাটো হ'ল, মুখস্থ কৰা কথাই হয়তো পৰীক্ষাত উত্তৰ দিব পাৰে, কিন্তু বুজি পোৱা জ্ঞানে জীৱনৰ পৰীক্ষাত উত্তৰ দিবলৈ শিকায়। মোৰ এই সৰু ঘটনাটোৰ পৰা যদি আপোনালোকে অলপ হ'লেও কিবা জীৱনত আগবাঢ়ি যোৱাত যদি সহায়ক হয় বুলি ভাবে, তেতিয়াহ'লে মই যে আপোনালোকক কথাটো ক'লোঁ নিশ্চয় সাৰ্থক হ'ব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে, মোৰ কথা যদি ভাল লাগে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি আনক জনাৰ বাবে সুবিধা কৰি দিব। আৰু এনেধৰণৰ মোৰ জীৱনৰ সঁচা কাহিনীবোৰ শুনিবলৈ মোৰ জীৱনৰ সঁচা কথা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পোৱাৰ আশা এটা ৰাখি আজিলৈ এৰিলোঁ। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।